গাইস লৈ আহিলো এখন নতুন বাইক আৰু বাইকখনৰ বিষয়ে জনোৱাৰ আগতে আমি কিবা এটা বস্তু খাই লওঁ তাৰ পিছত বাইকখনৰ ৰিভিউ দি আছো আৰু বাইকখন কোনে লৈছে কি লৈছে গুটেখিনি কৈ আছো কিন্তু তাৰ আগতে এটা বস্তু আছে এটো খাই লওঁ আমি আমাৰ বস্তুটো আছিল এটো আজি বগৰী খুন্দা তো সুৰেশৰ মাহীয়ে এটো ধুনিয়াকৈ আমাৰ কাৰণে পেষ্ট কৰি ধুনিয়াকৈ থৈ দিছে তো এতিয়া আমি এটো খাই লওঁ তাৰ পিছত আগত আছে বাইকখন তাৰ পিছত বাইকখন লৈ পেলাই অলপ আগৰ পিনে যাম আৰু ধুনিয়াকৈ এটা ভিডিও বনাম তো চাই থাকিব ভিডিওটি তো well hello guys welcome back to my YouTube channel আৰু নতুন এটা ভিডিও আৰম্ভণি এনেকৈ কৰিছো আজি ওকে আমি আহি পালো এটা গাড়ীখন এতে ৰাখিছো তাৰ পাছতে কি বুলি কয় চাই ল গাড়ীখনৰ পিকআপটো আৰু বগৰী চগৰী খোৱা হৈ গল তো এইখন হৈছে MZ 250 BS6 মডেল তো এখন আনছে আমাৰ সুৰেশে এটো কেন যে এটো কি জানে এটো আমি নকও বাৰু আৰু এতিয়া গাড়ীখন অলপ চলাই চলে পাৱাৰ ফিল কৰো আৰু কেইটামান ফটো উঠি পেলাই ইয়াৰ পৰা ওলাই দাও আৰু এইখনে আৰু ধুনিয়া গাড়ী তো গাড়ীখন বাৰু কালাৰ চালাৰ ঠিক আছে কিন্তু এটা বস্তু মোৰ ইমানটা পছন্দ হোৱা নাই এফজেডে হেডলাইটটো বনোৱাত ইমানটা ঠিক কৰা নাই কিন্তু এটা অলপ ভাল কৰিব লাগিছিল এইখিনি আগৰ হেডলাইটটো ভাল আছিল তো এতিয়া এবাৰ চলাই চাই পেলাই ফটো কেইটামান ক্লিক কৰোঁ চাওঁ আৰু তো নাম্বাৰ প্লেটে হোৱা নাই চাব পাৰে আৰু বাকী একো বিশেষ একো সলনি কৰা নাই BS4 মডেলখনতকৈ এইখিনিৰ পৰা ক'ব গ'লে একে আছে কিন্তু খালি হেডলাইটটো অলপমান ইফাল হৈছে আৰু গাড়ীখন এতিয়া অলপ টেষ্ট ড্ৰাইভ কৰিম আৰু ইয়াৰ এক্সজষ্ট নোটটো শুনাই দিছোঁ এইখন হ'ল FZ 250 তো এক্সজষ্ট নোটটো বাৰু শুনাই দিছোঁ এতিয়া এইটো হ'ল এক্সজষ্ট নোট তো গাড়ীখন ইমান এটা ৰেপ নিদিওঁ বাৰু নতুনকৈ আনিছে কাৰণ ফাৰ্ষ্ট চাৰ্ভিচ হোৱাই নাই তো ৰানিং ইমান হোৱাই নাই তো সেইকাৰণে বেছি RPM নিদিওঁ বাৰু তো একবাৰ মই গাড়ীখন চলাই উঠি পেলাই কৈ আছোঁ কেনেকুৱা লাগে কিমান ধুনীয়া তো এতিয়া মই কেমেৰাটো সুৰেশক দিওঁ ওকে গাইছ গাড়ীখন এবাৰ চলাই চালোঁ আপোনালোকে দেখা পালে গাড়ীখন চলাই পিনে বহুত ধুনীয়া লাগিছে আৰু ইয়াৰ পাৰফৰ্মেঞ্চো বহুত ভাল হ'ব বুলি হ'ব কাৰণ 250 ছেগমেণ্টৰ বাইক হয় আৰু পাৱাৰটো বহুত ভাল আছে ইমান মানে কি আৰু মেকানিকেলভাৱে মই ইমান ডিটেইলছ নাজানো কিন্তু মানে আৰু যিখিনি মই চলাই পিনে যিখিনি এক্সপিৰিয়েঞ্চ হৈছে সেইখিনিয়ে কৈছোঁ আৰু এইখিনিয়ে আছিল আজি এতিয়া আমি অলপ ভিডিঅ' ফটো আৰু কিবা ৰিলছ বনাওঁ সেইবিলাক আমি পাব ফেচবুক ইনষ্টাগ্ৰামত তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই